নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে চৰণীয়া চাৰ্টেনি দুকিয়াৰ চেনেল এই ভিডিঅ'ত মই নেট আৰু স্লেটৰ অসমীয়া বিষয়ৰ পৰা আহিব পৰা অতি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবোৰৰ বিষয়ে আলোচনা কৰিম এইটো মোৰ অসমীয়া বিষয়ৰ নেট আৰু স্লেটৰ ওপৰত যুগুত কৰা পঞ্চমটো ভিডিঅ' ইয়াৰ পূৰ্বৰ ভিডিঅ'বোৰ যদি আপোনালোকে চোৱা নাই তেন্তে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকসমূহ দিয়া আছে তালৈ গৈ আপোনালোকে চাব পাৰিব গতিকে আহক আজিৰ এই ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ Question number 1 গীত গোবিন্দ আৰু ভীম চৰিত কাৰ ৰচনা ইয়াৰ উত্তৰ হ'ব ৰাম সৰস্বতীৰ Question number 2 মহাভাৰতী কবি বুলি কাক আখ্যা দিয়া হয় ইয়াৰ উত্তৰ হ'ব ৰাম সৰস্বতী Question number 3 ৰাম সৰস্বতীয়ে কোনগৰাকী ৰজাৰ অনুপ্ৰেৰণাত মহাভাৰতৰ শ্লোক অসমীয়া পদলৈ অনুবাদ কৰিছিল উত্তৰ মহাৰাজ নৰনাৰায়ণ Question number 4 ৰাম সৰস্বতীৰ জনপ্ৰিয় কাব্যখনৰ নাম কি আছিল উত্তৰ ভীমচৰিত আৰু ইয়াৰ মূল আছিল মহাভাৰতৰ আদি পৰ্ব Question number 5 অসমীয়া সাহিত্যত বধ কাব্যসমূহৰ ৰচক কোন ইয়াৰ উত্তৰ হ'ব ৰাম সৰস্বতী Question number 6 বধ কাব্যখনে ইউৰোপীয় সাহিত্যৰ মধ্যযুগীয় ৰোমাঞ্চৰ লগত তুলনা কৰিছে উত্তৰ ডক্টৰ বাণীকান্ত কাকতিয়ে Question number 7 কংসাৰী কবিৰ অন্য এটা নাম কি আছিল উত্তৰ পীতাম্বৰ কায়স্থ Question number 8 কিৰাত পৰ্ব বিৰাট পৰ্ব আদিৰ কোনে ৰচনা কৰিছিল উত্তৰ কংসাৰী কায়স্থ Question number 9 ক্ষুদ্ৰ স্বৰ্গখণ্ড আৰু বৃহৎ স্বৰ্গখণ্ডৰ কোনে ৰচনা কৰিছিল উত্তৰ সাৰ্বভৌম ভট্টাচাৰ্যই Question number 10 কাণখোৱা আৰু খুনুচা কীৰ্তনৰ ৰচক কোন আছিল উত্তৰ শ্ৰীধৰ কন্দলী Question number 11 কাৰ দ্বাৰা ৰচিত ৰামায়ণত ভজনীয় গুণত অধিক গুৰুত্ব দিছিল উত্তৰ অনন্ত কন্দলীৰ Question number 12 অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা বুলি কাক কোৱা হয় উত্তৰ ভট্টদেৱক Question number 13 ভট্টদেৱৰ চমু পৰিচয় দিয়া উত্তৰ ভট্টদেৱৰ জন্ম হৈছিল 1558 খ্ৰীষ্টাব্দত কামৰূপৰ বৰনগৰ অঞ্চলৰ ভেৰাগ্ৰামত তেখেতৰ পিতৃৰ নাম আছিল চন্দ্ৰভাৰতী তেখেতৰ প্ৰকৃত নাম আছিল বৈকুণ্ঠনাথ ভট্টাচাৰ্য তেখেতে লাভ কৰা উপাধিসমূহ হ'ল কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য আনহাতে তেখেতৰ মৃত্যু হৈছিল 1638 খ্ৰীষ্টাব্দত Question number 14 কথা গীতা কথা ভাগৱত কথা ৰত্নাৱলী আদিৰ কোনে ৰচনা কৰিছিল ইয়াৰ উত্তৰ হ'ব ভট্টদেৱে Question number 15 ভট্টদেৱৰ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থবোৰ কি কি তেখেতৰ অপ্ৰকাশিত গ্ৰন্থ আছিল ভক্তিহাৰ আৰু ভক্তি বিবেক Question number 16 শৰণ মালিকা গুৰু বংশাৱলী প্ৰসংগমালা আদিৰ কোনে ৰচনা কৰিছিল উত্তৰ ভট্টদেৱে Question number 17 কথা গীতা পঢ়িলে এনেহে লাগে যে নামঘৰত ৰাইজ গোট খাইছে আৰু ভাগৱতীয়ে শাস্ত্ৰপাঠ কৰি টিকাসহ ব্যাখ্যা কৰিছে মাজে মাজে গভীৰ বিষয়ৰ প্ৰশ্ন তুলি নিজেই যেন তাৰ সমাধান কৰিছে উক্তিহাৰ কোনে আগবঢ়াইছিল উত্তৰ বিৰিঞ্চি কুমাৰ বৰুৱাই Question number 18 কথা ভাগৱতৰ শব্দ চয়ন সংস্কৃত শব্দৰে ভাৰাক্ৰান্ত বুলি কোনে মত প্ৰকাশ কৰিছে উত্তৰ বাণীকান্ত কাকতিয়ে Question number 19 ভট্টদেৱৰ প্ৰসংগমালা পুথিখন কোনে সম্পাদনা কৰিছিল উত্তৰ ৰামদেৱ গোস্বামীয়ে Question number 20 ব্যাসকোচি সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ ভট্টদেৱে Question number 21 ভট্টদেৱৰ ভক্তি বিবেক গ্ৰন্থখন প্ৰথমে কোনে সম্পাদনা কৰিছিল উত্তৰ লক্ষ্মীনাৰায়ণ চট্টোপাধ্যায়ে Question number 22 ভট্টদেৱৰ ভাগৱতখন গ্ৰহণ কৰি কোনে অন্তিম কালত ভৱৰোগৰ মহৌষধ এই ভাগৱত শাস্ত্ৰই আমাৰ পৰম সুখাদ্য বুলি কৈছিল উত্তৰ দামোদৰ দেৱে Question number 23 ভট্টদেৱৰ গদ্যত সংস্কৃত শব্দৰ বহুল প্ৰয়োগৰ কাৰণ কি উত্তৰ গীতাৰ দৰে এখন দাৰ্শনিক তত্ত্বপ্ৰধান গ্ৰন্থ কেৱল ঘৰুৱা ভাষাত অনুবাদ কৰাটো সম্ভৱপৰ নাছিল বাবে Question number 24
কাল সংহতিৰ প্ৰৱৰ্তক বুলি কাক কোৱা হয়? উত্তৰ গোপাল আটাক। লগতে মনত ৰাখিব গোপাল আটাৰ ভক্তিমূলক গীতসমূহক কাল সংহতিৰ অন্তৰ্ভুক্ত সত্ৰসমূহত বৰগীতৰ মৰ্যাদা দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 25 উদ্ধৱযান, জন্মযাত্ৰা আৰু নন্দ উৎসৱ নামৰ নাটকেইখন কাৰ ৰচনা? উত্তৰ গোপাল আটাৰ। কুৱেশ্যন নম্বৰ 26 ৰামচৰণ ঠাকুৰ কোনজন মহাপুৰুষৰ ভাগিনীয়েক আছিল? উত্তৰ মাধৱদেৱৰ। কুৱেশ্যন নম্বৰ 27 ঘোষাৰত্ন, শংখচূড় বধ, মহিষাসুৰ বধ আদি গ্ৰন্থ কোনে ৰচনা কৰিছিল? উত্তৰ গোপাল মিশ্ৰই। কুৱেশ্যন নম্বৰ 28 কথাসূত্ৰ, সাতত্বতন্ত্ৰ, গীতাহাৰ আদি কোনে ৰচনা কৰিছিল? উত্তৰ ভাগৱত আচাৰ্যই। কুৱেশ্যন নম্বৰ 29 মহাভাৰতৰ দ্ৰোণপৰ্ব, মহাভাৰতৰ সভাপৰ্ব আৰু মহাভাৰতৰ স্বৰ্গাৰোহণ পৰ্বৰ ৰচক কোন আছিল? উত্তৰ গোপীনাথ পাঠক। কুৱেশ্যন নম্বৰ 30 অসমৰ প্ৰথমগৰাকী মহিলা কবি কোন আছিল? উত্তৰ পদ্মপ্ৰিয়া। কুৱেশ্যন নম্বৰ 31 হিতোপদেশ, মহাভাৰতৰ ভীষ্ম পৰ্ব, পুতলা চৰিত্ৰ আৰু বৃন্দাবন চৰিত্ৰৰ ৰচক কোন আছিল? উত্তৰ ৰাম মিশ্ৰ। কুৱেশ্যন নম্বৰ 32 ধ্ৰুৱ চৰিত্ৰ আৰু ভাগৱত ৰত্ন নামৰ গ্ৰন্থ দুখনৰ ৰচক কোন আছিল? উত্তৰ বিষ্ণু ভাৰতী। তেখেতে নিজকে কবিৰত্ন সূত বুলি পৰিচয় প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 33 কবিৰাজ চক্ৰৱৰ্তীৰ চমু পৰিচয় দিয়া। উত্তৰ কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম আছিল ৰামনাৰায়ণ চক্ৰৱৰ্তী। তেওঁ স্বৰ্গদেউ ৰুদ্ৰসিংহ, শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ আমলত ৰাজকবি আছিল। কবিৰাজ চক্ৰৱৰ্তীয়ে ব্ৰহ্মবৈৱৰ্ত পুৰাণ, গীতগোবিন্দ, শংখচূড় বধ, শকুন্তলা ভাস্বতী আদি গ্ৰন্থ ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 34 চৰিত সাহিত্য কি? উত্তৰ চৰিত সাহিত্য হৈছে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু আন বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱনীমূলক গ্ৰন্থ। আহক এইবাৰ আমি সপ্তদশ শতিকাৰ বিভিন্ন চৰিত পুথি আৰু চৰিতকাৰসকলৰ বিষয়ে জানি লওঁ। 1 নম্বৰ শংকৰ চৰিত শংকৰদেৱক বিষয়বস্তু হিচাপে লৈ ৰচনা কৰিছিল ৰামচৰণ ঠাকুৰে। 2 নম্বৰ শংকৰ চৰিত শংকৰদেৱৰ জন্ম বৃত্তান্তক বিষয়বস্তু হিচাপে লৈ ৰচনা কৰিছিল ভূষণ দ্বিজে। 3 নম্বৰ শংকৰদেৱ মাধৱদেৱ চৰিত ৰচনা কৰিছিল দৈতাৰী ঠাকুৰে। 4 নম্বৰ সন্ত চৰিত সৎ সম্প্ৰদায়ৰ কথা ৰচনা কৰিছিল কৃষ্ণাচাৰ্যই। 5 নম্বৰ সন্ত নিৰ্ণয় ৰচনা কৰিছিল কৃষ্ণ ভাৰতী। 6 নম্বৰ ভৱিষ্যত গুৰুচৰিত ৰচনা কৰিছিল কবিচন্দ্ৰই। 7 নম্বৰ গুৰুচৰিত ভৱানীপুৰীয়া গোপাল আটাৰ চৰিত ৰচনা কৰিছিল ৰমানন্দ দ্বিজে। 8 নম্বৰ গুৰুচৰিত্ৰ ৰচনা কৰিছিল দামোদৰ দাসে। 9 নম্বৰ গুৰুলীলা বা সন্ত যখামৃত ৰচনা কৰিছিল ৰাম ৰায়ে। 10 নম্বৰ সন্তমালা ৰচনা কৰিছিল বৈকুণ্ঠনাথ দ্বিজে। 11 নম্বৰ গোবিন্দ চৰিত ৰচনা কৰিছিল ভৱানন্দ দ্বিজে। 12 নম্বৰ ঠাকুৰ চৰিত আই কনকলতা চৰিত ৰচনা কৰিছিল বিদ্যানন্দ ওজাই। আহক এইবাৰ আমি অষ্টাদশ শতিকাৰ পিছৰ চৰিত পুথি আৰু চৰিতকাৰসকলৰ বিষয়ে জানি লওঁ। 1 নম্বৰ গুৰুচৰিত কথা সম্পাদিত কৰিছিল চক্ৰপাণীয়ে। 2 নম্বৰ সন্ত সম্প্ৰদায়ৰ কথা ৰচনা কৰিছিল গোবিন্দ দাসে। 3 নম্বৰ দামোদৰ চৰিত ৰচনা কৰিছিল নীলকণ্ঠ দাসে। 4 নম্বৰ লক্ষ্মীপতি চৰিত ৰামগোপাল চৰিত ৰচনা কৰিছিল জয়নাৰায়ণে। 5 নম্বৰ গোপালদেৱ চৰিত ৰচনা কৰিছিল পূৰ্ণানন্দই। 6 নম্বৰ কেশৱদেৱ চৰিত ৰচনা কৰিছিল অম্বৰীশ দ্বিজে। 7 নম্বৰ অনন্তৰায় চৰিত ৰচনা কৰিছিল ভদ্ৰচাৰু দাসে। 8 নম্বৰ গুৰু বৰ্ণনা ৰচনা কৰিছিল অনিৰুদ্ধ দাসে। 9 নম্বৰ
হৰিদেৱ চৰিত ৰচনা কৰিছিল বনগয়া গিৰিয়ে। 10 নম্বৰ সন্ত মুক্তাৱলী ৰচনা কৰিছিল ৰমানাথ মহন্তই। 11 নম্বৰ অনিৰুদ্ধদেৱ চৰিত ৰচনা কৰিছিল চিদানন্দ দেৱে। 12 নম্বৰ এটকা মহন্ত ঝুনা ৰচনা কৰিছিল বিভুনাথে। 13 নম্বৰ শিয়াল গোসাই চৰিত ৰচনা কৰিছিল কবিৰাজ কবিয়ে। কুৱেশ্যন নম্বৰ 37ত বিভিন্ন শাক্ত সাহিত্য আৰু সাহিত্যিকসকলৰ বিষয়ে জানি লওক আহক। 1 নম্বৰ আনন্দ লহৰী ৰচনা কৰিছিল অনন্ত আচাৰ্যই। 2 নম্বৰ মাৰ্কেন্দ্ৰীয় চণ্ডী কল্কি পুৰাণৰ ৰচনা কৰিছিল ৰুচিনাথ কন্দলীয়ে। আৰু 3 নম্বৰ যোগিনী তন্ত্ৰৰ ৰচনা কৰিছিল ৰামচন্দ্ৰ বৰপাত্ৰই। কুৱেশ্যন নম্বৰ 38ত বিভিন্ন চুফিমূলক সাহিত্য আৰু সাহিত্যিকসকলৰ বিষয়ে জানিলেও আহক। 1 নম্বৰ মৃগাৱতী চৰিতৰ ৰচনা কৰিছিল ৰাম ডিজে। 2 নম্বৰ চন্দ্ৰাৱলী ৰচনা কৰিছিল পশুপতি ডিজে। আৰু 3 নম্বৰ মৃগৱতী ৰচনা কৰিছিল কবি কুদবনে। কুৱেশ্যন নম্বৰ 39 তথা লাষ্ট কুৱেশ্যনত বিভিন্ন ব্যৱহাৰিক সাহিত্য আৰু সাহিত্যিকসকলৰ বিষয়ে জানিলেও আহক। 1 নম্বৰ হস্তি বিদ্যাৰ্ণৱ প্ৰকাশ হৈছিল 1734 চনত আৰু ঘোঁৰানিদান প্ৰকাশ হৈছিল 1740 চনত। ৰচক আছিল সুকুমাৰ বৰকাইত। 2 নম্বৰ কিতাবত মঞ্জুৰী ৰচনা কৰিছিল বকুল কায়স্থই। 3 নম্বৰ লীলাৱতী ৰচনা কৰিছিল কবিৰত্ন ডিজে। 4 নম্বৰ ভাস্বতী শ্ৰীহস্ত মুক্তাৱলী ৰচনা কৰিছিল কবিৰাজ চক্ৰৱৰ্তীয়ে। 5 নম্বৰ নীতি লতাংকুৰৰ ৰচনা কৰিছিল সুচান্দু ওজা তথা মধু মিশ্ৰ বাগিছে। 6 নম্বৰ অংকৰ আৰ্জাৰ ৰচনা কৰিছিল কাশীনাথে। 7 নম্বৰ নীতিৰত্ন ৰচনা কৰিছিল ৰুদ্ৰৰাম ডিজে। আৰু 8 নম্বৰ বাদ্য প্ৰদীপৰ ৰচনা কৰিছিল যদুপতিয়ে। শেষত সকলোলৈকে মোৰ এই ভিডিঅ'টো ইমান মনোযোগেৰে চোৱাৰ বাবে অশেষ ধন্যবাদ আগবঢ়ালোঁ।